হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। মই চুমি, মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক আজিৰ দিনটো পৰিৱেশ দেখাওঁ। আজিৰ দিনটো কি কৰিম দেখাই থাকিম, ভিডিঅ'টো ঠিক আছে। আমাৰ ওচৰৰে বাইদেউ এজনী ঘৰলৈ ক'ত গৈছিল তহঁতি? দেখিছোঁ আমাৰ ঘৰৰ ওচৰৰে ল'ৰা ছোৱালী ক'ত খেলিব গৈছিল? মোক খেলিবলৈ আহিলি তহঁতি? এতিয়া সময় হৈছে 2টা বাজিত গৈছে আৰু এতিয়া খেলিবলৈ আহিছে। এতিয়া খেলিব, তাৰপাছতে আচল কৰিব মানে নাচিব। আৰু মই গৈ আছোঁ, এতিয়া মই গৈ আছোঁ আমাৰ ঘৰৰ ওচৰ বাইদেউজনী ঘৰত। আৰু আপোনালোকক মই দেখাইছিলোঁ আগতে বাইদেউ যিহেতু কিবা এটা ভিডিঅ'টো ওলাইছোঁ। বাইদেউ ঘৰলৈ মানে আহি আছে, সিহঁতে কি কৰিছে মানে সিহঁতক কথা যে বিহু আয়োজন কিবা কৰিছে নে নাই নে কি পৰিস্থিতি হৈ আছে আজি দেখাম। ভিডিঅ' কৰি গম নাপায় মানে ভিডিঅ' কৰি যাম। মোবাইলটো অকণমান লুকুৱাই নিম, কি কৰে কি নকৰে সিহঁতক দেখাম। এইফালে খেলিবলৈ পিলিয়াৰ আমি গ'ল, সিহঁতে কি খেল খেলিব নাজানো আৰু দেই। ইমান ৰ'দতো আহিছে, 2টা বাজিছে। সেইটো খেলি সোপা ধৰা দেই, মুখত মাস্ক মাৰি একে টুপি পিন্ধিছে, সোপা ধৰা। মাৰ আছে নাই? কি কৰি আছ? তহঁতে কিহৰ পেডেল ইমান মাৰি আছ? বুজো মনে মনে যাওঁ দেই। মায়ে কি কৰিছে মানে ভিতৰলৈ সোমাই যাওঁ, কিনো কৰিছে বা এইফালে সিহঁতৰ ঘৰটোকে ধুনীয়া ধুনীয়া টাবত একেবাৰে ফুল দি থৈছে দেখিছেনে? ধুনীয়া আছে। মই চকু নিম বাৰু, মাঘৰ বিহু অহা নাই ন, মাঘৰ বিহু আহিলে বা চকু নিম ভাবি আছোঁ। আৰু ভিতৰত দেখাইছোঁ একদম সোমাই যাওঁ ভিতৰলৈ। কি কৰি আছে চাওক, কি কৰি আছে আপুনি? বিহু আয়োজন কৰিব লাগে বুলি একে ধুনীয়াকৈ শুই আছে হে। এয়া আমাৰ বাইদেউ একদম ধুনীয়াকৈ শুই আছে। মই মনে আহোঁ, কিবা কৰি আছে নেকি, বিহু আয়োজন কিবা সাজ সিজাব নেকি বোলো, বা পিঠা বনাব নেকি বুলি আহিছোঁ। শুইহে আছে লোকে, একে ধুনীয়াকৈ গৰম আহিছে, ফেন লগাই ধুনীয়াকৈ শুই আছে। মই বোলো দুপৰীয়া মানে যাওঁ, কিনো কৰি আছে, একেবাৰে ধুনীয়াকৈ ভিডিঅ' কৰোঁগৈ বুলি আহিলোঁ, কিন্তু এখেত শুইহে আছে ধুনীয়াকৈ। কা বিনলৈ ফোন কৰি আছিলে নে কি? ফোন লগাই শুই গ'ল কা? মই মনে কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো একেবাৰে আপোনাৰ ওলায়ে গ'ল আৰু বা নিজকে নিজে চাইছোঁ অকণমান দিয়ে ভাল লাগিছে। কাৰণ বাইদেউহঁতৰ ঘৰটো একদম ধুনীয়াকৈ কালাৰ কৰি থোৱা আছে যে, নতুনকৈ কালাৰ কৰিছে দেই, ৰং কৰিছে মানে এইবোৰ পুটিন কাটিছে, বগা পুটিনহে কাটিছে ন, ৰংটো দিয়াই নাই, ৰং দিবহে। পুটিন কাটি থৈছে, একদম ভাল লাগিছে দেখি। সেইকাৰণে এয়া আপোনালোকো দেখালোঁ, মোৰ মুখখনো দেখাইছে দেই, ভাল লাগিছে বুলি অকণমান চাই। মানে কি যিয়ে নহ'লেও পুটিন কাটক বা কিবা হওক, যিমান যি হ'লেও প্লাষ্টাৰ কৰি থোৱাৰ পিছত যদি পুটিনো কাটে, ঘৰটোৰ ৰুমটোৰ ভিতৰত থাকি ভাল লাগে। সেয়েহে মানে নিজকে নিজে চাই ভাল লাগিছে বুলি কৈছোঁ। আপোনালোকক দেখাইছোঁ বিহু আয়োজন এনেই একোৱেই নহ'লে, একোৱেই নেদেখালোঁ। লোকে শুই আছে, ধুমকে তলিকে শুই থকা দেখিলোঁ। কি বনাইছে পিছতে গম পাম। বিহু সিহঁতৰ ঘৰত চাগে এয়া এতিয়া যাবলৈ আহিলোঁ, মানে অকণমান সময় বহিলোঁ আৰু বহি মেলি এতিয়া যাম বুলি দিছিলে। ঘৰটো মানে পুটিন কাটিছে, নাখাওঁ চাহ, ভাত খাই মানে ভাত পানী খাই আহিলোঁ। চাহ মাৰি আছে, বস্তু নাখাওঁ, যাওঁগৈ ন, যাওঁগৈ আৰু বাইদেউ ঘৰৰ পৰা আহিলোঁ আৰু যাম ওচৰতে লাকি বুলি কয়, সিহঁতৰ ঘৰত কিনো আয়োজন কৰিছে বিহু। মোৰ আজি তাকে চাবগৈ। মই যিহেতু বিহু পিঠা আজি বনোৱা নাই, কাইলৈহে বনাম। আজি কোনে কি বনাইছে তাকে অলপ চলপ আপোনালোকক দেখাওঁ। মানে আজি ঠিকছে কাপোৰ ধুলোঁ, পিঠা বনোৱা নাই, কাইলৈ বনাম। ইয়াত দেখিছেনে গোটেই তাঁতি ভৰ্তি। আজি কাপোৰ ধুলোঁ, বহুত ধুলোঁ কাপোৰ, ধেৰ কাপোৰ ধুলোঁ আজি। কাপোৰ যিহেতু ধুওঁতেও বহুতেই কষ্ট হয় ন, মোৰ মানে কঁকাল বিষ আছে, সেয়েহে একেদিনাই সকলো কাম কৰিব নোৱাৰোঁ। ধান চাউলটো জাৰিলোঁ বাৰু, খুন্দালোঁ। আজি মানে সিহঁতে কোনে কি বনাইছে তাকে দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ দেই। বাইদেউ ঘৰলৈ গ'লোঁ, বাইদেউ ঘৰত বিহু আয়োজন কৰাই নাই, চবেই কাইলৈ বনাম বুলি ভাবি আছে। ময়ো কাইলৈ বনাম। আৰু আজি লাকি ঘৰনো কি বনায় সেয়াহে দেখাম আপোনালোকক। তালৈও যাম মনে গৈ পেলাইহে দেখাম। মনে গৈ সিহঁতৰ ঘৰৰ পৰিৱেশটো দেখাম। আৰু নদীখন পাৰ হৈ আহিছোঁ, যিহেতু আমাৰ ঘৰৰ পৰা নদী এখন পাৰ হৈ পথাৰ মাজে মাজে ৰাস্তা এটা আছে, সেই ৰাস্তাই আহি আছোঁ আৰু মনে গৈ দেখামগৈ। ফুবনে উঠি গৈছে একো নহওঁতে, নদীখন তলৰ পৰা উঠি আহোঁতে অকণমান ভাগৰ লাগে, আহিছোঁ দেখাই আছোঁ। পিঠা বনোৱা নাই, সিহঁতি ধুনীয়াকৈ শুই আছে আৰু ফেনৰ তলত চব। আৰু মানে শুই থকা টাইমত খালি মই পিঠা বনাইছোঁ।
বিচনাতে আছে মানে গৰম দিন যিহেতু আমনি লাগে দিনটো আৰু এতিয়া বিশেষকৈ দিন দীঘল হৈ আহিছে মানে দীঘল হৈছে আৰু সেয়েহে চব চাঙে চাঙে পৰি আছে। মই আকৌ তাৰ মাজতে ওলালোহি। আইজন বিহু আইজন চাবলৈ ইজনী দেখিছেনে চুকু, তাইক আকৌ আমি বগা মূলা বুলি মাতোঁ, মানে বহুতেই বগা তাই, সেয়েহে আমি তাইক বগা মূলা বুলি মাতোঁ চবেই। আৰু এজনী বাইকো বগা বাৰু, পুতলা। এইফালে আমাৰ শাহু মায়ে একদম ধুনীয়াকৈ পিঠা বনাই আছে দেই, এইবাৰ আগতীয়াকৈ লাগিছে বিহু পিঠা বনাইছে আমাৰ কাৰণে। আমাৰ বৰ ভাল লাগিছে ন পিঠাবোৰ? গৰম উঠিছে নাই? গৰম উঠিছে। এতিয়া নকৰিলেও নহয় নহয়, বিহু বছৰীয়া বিহুটোৰ কাৰণে কষ্ট কৰিবই লাগিব। তেতিয়াহে বোৱায়েকক বহুৱাইটো শাহুৱেকে পিঠা পুৰিছে দেখিছে কিমান ভাল, আমাৰ কিমান কপাল ভাল দেখিছে। আমাৰ শাহুৱে আমাক বহাই একদম পিঠা পুৰি আছে ধুনীয়াকৈ। পিঠাখিনি দেখুৱাইছে, এইকেইটা আপুনি বনাই চাব। মই এখৰাহি বনালে বোলে দেই, ক'ৰবাত থৈ দিছে আৰু এই বনাইছে আৰু মই এইফালে গৈ থাকোঁতেই আপোনালোকক দেখাই আছোঁ। এইফালে শাহুৱে পিঠা বনাইছে, খাম আৰু খাওঁতেও মছলাটো পাম বাৰু। তাৰপৰা তিল দিছে নে কি? তিল দিলোঁ, তিলৰ শেষত চেনি দি আছে। এইটো চেনি বনাইছে, চেনি বনাই মানে নাতিনীকেইটা চবেই তিল দিয়া নাখায়, দুটা মানে তিল দিয়া খায়, দুটা মানে আকৌ গুড় দিয়া মানে কি চেনি দিয়া খায়। সেয়েহে মানে এতিয়া মানে এয়া চেনি দি বনাইছে। মায়ে যিমানটো বনাওক আৰু আমি কাইলৈ বনাম আৰু এয়া একদম নাতিনীহঁতৰ কাৰণে বনাইছে আৰু আমি কাইলৈ বনাম। চেনি দিছোঁ আৰু বহুত ভাল লাগিছে পিঠা বনাইছে দেখি। এইফালে একদম চব নিজৰ নিজৰ ভাগে নিজে নিজে পিঠা পুৰিব লাগে বুলি বহি পেলাই ধুনীয়াকৈ একদম মোবাইল টিপি আছে। আকৌ মুখখন ঢাকি দিয়ে, দেখা মোক দেখা। এইফালে আমাৰ প্ৰফেচাৰ এফালে চাঙত ভাত খাই দে। আমাৰ দেহা কিহে খাইছে? আলু পিটিকা। সেইটো আমাৰ দেহা ইমান ভাল, আলু পিটিকা ভাত খাই আমাৰ দেহা। ৰাইতৰ বিল আহিছে একদম মাছৰ বা 221 টকা আহিছে, মানে বহুত দিন হ'ল দিয়া নাই যে সেইকাৰণে আহিছে আৰু কিমান ফুট আহিছে। একদম ধুনীয়াকৈ ৰাইতৰ বিল ভিডিঅ'টো বনালোঁ মানে মোৰ নিজৰ ওপৰত ইমান নবনালোঁ দেই, মই আজি বনালোঁ মানে দেখালোঁ আৰু ওচৰৰ বাইদেউ আৰু লাকি আৰু শাহু মায়ে পিঠা বনোৱা পৰিৱেশ দেখালোঁ। ইয়াত দেখিছে এইফালে সাঁকোৰ পাৰ হৈ আহিছোঁ আৰু সাঁকোৰডাল পানী নাই হ'লেও ওপৰদি আহিবৰ কাৰণে সাঁকোৰডাল আছে যিহেতু সাঁকোৰ পাৰ হৈ আহিলোঁ আৰু আজি ভিডিঅ'টো আপোনালোকক সেইখিনিয়ে দেখালোঁ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায়, মানে ভাল পালে নে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই সদায় এনেকুৱা ভিডিঅ' দিবলৈকে চেষ্টা কৰিম আপোনালোকক। আৰু যদি মোৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট। দেখিছেনে এইফালে পথাৰত গৈ আলি থোৱা আছে। আমাৰ এইফালে ঘাঁহ নাইকিয়া পথাৰত একদম খৰাং, যিহেতু আমাক কৈছিলোঁ পথাৰকে শুকাই আছে। ঘাঁহ বোলা বস্তুটো ইমান হোৱাই নাই, যেতিয়া বৰষুণ দিয়ে তেতিয়াহে হয়। আৰু যদি মোৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ আপোনালোকক এতিয়া যিহেতু বিহু আহিছে নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভিডিঅ'খিনি চাই থাকিব, যিসকলে লাইক কৰা নাই লাইক কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিলোঁ। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।